হেল্ল' এভৰিৱান, ঘৰতে খুৰমা বনাই বহুত দিনলৈ কেনেকৈ ৰাখিব পাৰি তাৰে ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ময়দা লৈছোঁ 1 কাপ, মই 4 কাপ ল'ম। আপোনালোকে যিমান বনাই ইমান পৰিমাণত ল'ব। এয়া 4 কাপ ময়দা লৈ ল'লোঁ। এতিয়া দিছোঁ ৰিফাইন অইল অকণমান দি এনেকৈ ভালদৰে মই সানি লৈছোঁ। তেল দি ভালদৰে সানি লোৱাৰ পিছতে এতিয়া দিছোঁ পানীখিনি দি ভালদৰে মিলাই লৈছোঁ। আকৌ অলপকৈ পানী দি মই সানি ল'ম। এয়া পানী অলপ দিছোঁ, আকৌ এনেকৈ ভালদৰে মিলাই লৈছোঁ। এয়া দেখিছে, এইখিনি মিলাই লোৱা হ'ল। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। 5 মিনিটৰ পিছত এয়া চাওক, এইখিনি এতিয়া মই বল বনাই ল'ম। অলপ ডাঙৰকৈ বনাই লৈছোঁ। এয়া দেখিছে, এনেকৈ বনাই লৈছোঁ। 5টামান বনাই ল'লোঁ। এইখিনি এতিয়া বেলি ল'ম। এনেকৈ বেলি লৈছোঁ। বহুত বেছি পাতল কৰিবও নালাগে, বহুত বেছি ডাঠকৈ ৰাখিবও নালাগে। এয়া মই কাটি লৈছোঁ। এতিয়া এইখিনি কিনাৰৰ ছাইডটো এনেকৈ কাটি দিছোঁ। এয়া কাটি দিয়াৰ পিছতে এইখিনি এতিয়া মই সমানকৈ কাটি লৈছোঁ। এতিয়া মাজত কাটি দিছোঁ। এনেকৈ খুৰমা শ্বেপটো বনাই ল'লোঁ, গোটেইখিনি কাটি ল'লোঁ। এতিয়া কেৰাহীত তেল দি গৰম হ'বলৈ দি লওঁ। তেল গৰম হোৱাৰ লগে লগে এটা দি চালোঁ। এতিয়া গোটেইখিনি দি ল'ম। দিওঁতে এনেকৈ তলত থাকে, অকণমান সিজিলে ওপৰলৈ এনেকৈ উঠি আহে। এয়া বহুত বেছি ডাঠ কৰিব নালাগে, এনে ফুলি যায় তেলত দিয়াৰ লগে লগে। এয়া দেখিছে, ওপৰলৈ উঠি আহিছে। গোটেইখিনি উঠি আহিলে চাওক। এয়া ৰঙা হৈ উঠিছে আৰু অলপ ৰঙা হৈ যোৱালৈ ভাজি ল'ম। ৰঙা হৈ যোৱালৈকে ভাজি ল'লোঁ। এইখিনি এতিয়া উলিয়াই ল'ম। তেলখিনি তলত পৰি যাবৰ কাৰণে অলপ সময়ত এনেকৈ ৰাখিব লাগে। এতিয়া তেলখিনি পৰি গ'ল, উলিয়াই লৈছোঁ। গোটেইখিনি এনেকৈ উলিয়াই ল'ম। এয়া গোটেইখিনি উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছতে আকৌ দিলোঁ। অলপ সময় তেলত দিয়াৰ পিছতে এনেকৈ বগা হৈ ফুলি উঠে। এয়া ৰঙা হৈ যোৱালৈ ভাজি ল'লোঁ। এইখিনি এতিয়া উলিয়াই ল'ম। এনেকৈ উলিয়াই লৈছোঁ। গোটেইখিনি উলিয়াই ল'লোঁ। এয়া চাওক, গোটেইখিনি বনাই হ'ল মোৰ। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া চেনি পানীখিনি ৰেডি কৰি ল'ম। ময়দা 4 কাপ লৈছিলোঁ। চেনি ল'ম এতিয়া 2 কাপ। 4 কাপ ময়দাত 2 কাপ চেনি ল'ম। এয়া 2 কাপ চেনি লৈছোঁ। 2 কাপ চেনিত 2 কাপ পানী লৈছোঁ। 1 কাপ আদাও ল'ব পাৰে। মই 2 কাপ লৈছোঁ। পানীখিনি উতলি অহাৰ লগে লগে চেনিখিনি দিছোঁ। চেনি দিয়াৰ লগে লগে এনেকৈ লৰাই থাকিব লাগে, চেনিখিনি গলি যোৱালৈকে। এয়া লাহে লাহে গলিছে আৰু। চেনি গলি যোৱাৰ লগে লগে পানীখিনি এনেকৈ উতলি আহিছে আৰু চেনি পানীখিনি ডাঠ হৈছে নাই এইটো চেক কৰিবলৈ পানী অলপ লৈ এনেকৈ চেক কৰি লৈছোঁ। পানীখিনি ডাঠ হৈ যোৱাৰ লগে লগে এইখিনি এতিয়া দি ল'লোঁ। দি লোৱাৰ পিছতে এনেকৈ লৰাই দিছোঁ। এয়া গোটেইখিনি ভালদৰে লৰাই থাকিব লাগে। দেখিছে কেনেকৈ লৰাই দিছোঁ। আৰু চেনি পানীখিনি ভিতৰলৈ যাবৰ কাৰণে অলপ সময় এনেকৈ থৈ দিলোঁ। দিয়াৰ পিছতে এতিয়া লাহে লাহেকৈ লৰাই দিছোঁ। এয়া গোটেইখিনি পানী শুকাই গৈছে। পানী শুকাই যোৱাৰ পিছতে বেছি লৰাই থাকিব নালাগে। এনেকৈ অলপ সময় ৰাখি লগালগ উলিয়াই দিব লাগে, নহ'লে কেৰাহীত লাগি ধৰিব। বনাই হ'ল। এইখিনি এতিয়া উলিয়াই ল'ম। এটা ভাঙি দেখুৱাইছোঁ। গোটেইখিনি কাঁহী এখনত উলিয়াই ল'লোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। এনেকৈ বনাই আপোনালোকে বহুত দিনলৈ ৰাখিব পাৰে। বৈয়ামত এতিয়া মই ভৰাই ল'ম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই।